হেল্ল' দোস্ত, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই বৰ্তমান কান্ধত চোলা এটা লৈ বিস্কুট পানী লৈ গৈ আছোঁ পথাৰলৈ। পথাৰত আজি আছে আমাৰ নাহ চিঙা, মানে আজি ধান কটা শেষৰ দিন। আজি নাহ চিঙা বুলি কয় আমাৰ ইফালে, আপোনালোকৰ ফালে কি বুলি কয় জনাব। তো মই অহাৰ আগতে মা আৰু আমাৰ মামী আহিলে পথাৰলৈ। এতিয়া বৰ্তমান মই গৈ আছোঁ। তো পথাৰৰ এটা ভিউ চাওক, এচাক বহুতখিনি খেতি প্ৰায় কাটিছেই আৰু ইফালে সিফালে অলপ অলপ আছে আৰু আমাৰ সেই অকণমান আগত কাটি আছে, তালৈকে গৈ আছোঁ এয়া পানী চানী লৈ। আজি যেতিয়া শেষৰটো দিন, আজিয়ে লাষ্ট আৰু তাকে অলপ কাটিবলৈ মোকো মাতিছে। মই কাটিব নাজানো, কিন্তু অলপ চেষ্টা কৰিম আৰু কাটিবলৈ শিকিম অলপ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বালি মাহী, সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা পকা ধান চাওক, সেয়া ধান পকিছে। ইফালেতো কাটি হ'লেই, আৰু সেই গছকেইডাল দেখিছে, আহঁত গছৰ পুলি দুটা, সেইখিনিহঁতৰ ওচৰতে আমাৰ ধানখিনি। তো মাহঁতেতো কাটি আছে চাগে, আহি পাইছে, বেছি সময় হোৱা নাই। মই অহা অকণমান আগত আহিছে, আৰু এতিয়া মই বৰ্তমান গৈ আছোঁ পানী দুনি লৈ। কিমানখিনি আছে কি কথা মই আজিলৈ দেখাই নাই, মানে কিমানখিনি কাটিব বাকী আছে মই দেখা নাই, তাকে চাওঁগৈ। আহি পাই গছকেইডালৰ ছাঁতে অকণমান ৰখিছোঁ, আৰু সিফালে চাওক, এই মা আৰু মামীক ধান কাটি আছে, আৰু সিফালে বেলেগৰো কাটি আছে, ইয়া দেখা পাইছে। আৰু সেই সিফালে চাওক, মতা মানুহ আহি ধান বান্ধিছে, ধানৰ ডাঙৰি বান্ধি বান্ধি কঢ়িয়াই আনিছে, এই তাত যে দেখিছিলে তাত জমা কৰি আছে। আৰু ইফালেও কাটি আছে চাওক। বহুত বেয়া কথা এটা হ'ল, ইমানখিনি আশা কৰি আহিছিলোঁ পথাৰত আহি নাহ চিঙা বুলি কিবা এটা খাব পাম, আৰু ইয়াত আহি গম পালোঁ যে আজি আয়োজন একো নাই। कैसी लगी आगे स्वाद। চাহ তাহ খাই গুচি আহিলোঁ, তাকে লৈ বহুত দুখ পাইছোঁ মই, বহুত বেয়া লাগিছে। আজি ভাবিছিলোঁ নাহ চিঙা বুলি বহুত কিবা কিবি আয়োজন কৰা হৈছে চাগে, মাহঁতে আনিছে, মামীহঁতে আনিছে কিবা কিবি বস্তু খাবলৈ, কিবা কৰিবলৈ। তো ভাবিছিলোঁ আপোনালোককো দেখাম বুলি, পাছতহে গম পালোঁ এনেকুৱা এটা, ধেৎ তেৰিকা কি ক'ম আৰু। সেইকাৰণে মই বোলো ধানেই নাকাটো, গুচি আহিলোঁ ঘৰলৈ। এয়া বৰ্তমান ঘৰত গৈ আছোঁ, চাওক কাম অলপ আছে, তথাপিও ইমান বেছি নাই। মই মানে আগতে সোধা নাছিলোঁ যে কথাটো কিবা আছেনে নাই নে কিবা। নাহ চিঙা বুলি ক'লে কিবা থাকেই ন, জলপান চলপানটো ভাবিছিলোঁ আপোনালোককো দেখাম বুলি। তাৰপিছত লাহেকৈ যেতিয়া গম পালোঁ, গমটো মই পোৱা নাছিলোঁ। এই চাহ খাই থাকোঁতে মই বোলো কি কি আনিছনো মোনাত চালোঁ। और अभी तो रुको, क्लाइमैक्स अभी बाकी। চোৱাৰ পাছত লাহেকৈ মেলি চোৱাৰ পাছত দেখা পালোঁ ইয়াতচোন একোৱেই নাই, কাঁচি এখন কটাৰী এখন এনেকৈ কিবা কিবি আছে, তামোলৰ ঠোঙাটো। তাৰপিছত মই সুধিলোঁ কি তহঁতে বেলেগ বস্তু অনা নাই? কৈছে কি বস্তু? মই বোলো খাবলৈ জলপান চলপান একো নাই নেকি? নাহ চিঙা বুলি ক'লেতো জলপান চলপান থাকে। তাৰপিছত কৈছে কি নাই নহয় সেইবিলাক এবাৰ আয়োজন কৰা, যি হ'ব বোলে ঘৰতে খোৱা হ'ব, আজি ঘৰতে খাব। এতিয়া আকৌ কি আছে কথা, যোৱাকালি আকৌ ন খোৱা হ'ল, যোৱাকালি ন খালোঁ, তো ঘৰৰ পৰিয়ালৰ মানুহকেইটাই খালোঁ আৰু। তাৰপিছত ইফালে আপোনাৰ আজি আকৌ বোলে নাহ চিঙা, মোক শুনি ভালে লাগি গ'ল নহয়, মই বোলো আজি এটা ভিডিঅ' বনাই দিওঁ। তাৰপিছত লাহে ধীৰে গম পালোঁ যে এনেকুৱাহে হৈছে, এতিয়া বেয়া লাগিছে নহয়। আপোনালোকক ভিডিঅ'ত দেখুৱাম বুলি আশা কৰি আহিলোঁ, সেইফালে আপোনাৰ চাওক ভিডিঅ'ত দেখুৱাটো দূৰৰে কথা, মই নিজেই চাব নাপালোঁ। মই ভাবিছিলোঁ আজি কিবা কিবি খোৱা বোৱা আয়োজন হ'ব, জলপানেই হওক দিয়কচোন, আপোনালোকক দেখুৱাব পাম বুলি ভাবিছিলোঁ। ভিডিঅ' চিডিঅ' কৰিও আজি কিমান ভাল লাগি আহিছিল। তাৰপিছতহে গম পালোঁ এই এনেকুৱা এটা কথা, কি ভিডিঅ' বনাব পাৰোঁ। এয়া আমাৰ নাহ চিঙা ঠগনটো।
আমাৰ দাৱনী কেইজনী তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ধন্যবাদ